কি হলে পঢ়াৰ পিছত কেনেকে বুজো দেখা নাই ভুল হৈ পৰিলো এইখিনি দেখা পাইছা নেকি বুজবা লাগি কেনেকে পেলাই ভাল লাগে ৰাতিপুৱাই পুৱাই দিনটো আজি এনেকে যাব নেকি বেছিকে মই আকৌ পঢ়ি পেলাই দেখাওঁই তোক দি আছো अरे चल गोरी ले যাব তোকে মোৰ গাঁও কি কৈছা নাই হেঙাৰ বুচি হয় ভাই দুটা ফকফকীয়া লোক লাগি কি বকি আছে বা বৰ বঢ়িয়া হেঙাৰ বুচা শুনে ঠিকে আছে নে কই লুকেবি লাগিলা এই আলু গলে পুৱেলিঙি জালৰ নিচিনা হেঙাৰ বুচা হয় গপগপীয়া হৈছে পাকাৰ ওলালেও পাত্তা নাপাবই বনাইছে একো নাই হেৰা টকা যদি মোক ঘৰত থাকিব ইচ্ছা নহয় হাজিৰা নেৰাখিয়াই মোক আজি এটা লুগালো হাজিৰা মোক লুগুৱে দে থাকাখিনি বৰ লাগ তেতিয়াহ'লে আৰু থাকাখিনি বৰ লাগ মানে বৰ ধৰা সাপৰ নিচিনা ভাজ হৈছে এইখন হেঙাৰখন কিন্তু দেখাত ভাল লাগে হৈছে নাই হৰিচন্দ্ৰ কায়ুজি কি মানুহ কামত লুকুৱা বৰ দেখোন ফাঁচ লাগি আছে ইয়াতে ছাগলী সোমাব হুঁচা হৈছে কি হলে চাউ চলি গেলে মানে কে কুবি আহি আছে ভাই মুখে ফলে অশান্তি ঘৰত অশান্তি হেঙা চা বাহিৰ চাওঁ গছকে সোমাইছিলো তাতে চাইছিলো ভাই তই বেছি দুখ পালি মানে গলৰ সি বাগা আন পাইছো চকাত মই চকা দি আন পাইছো হয় কিবা বস্তু এইবিলাক যাওঁ মই ইয়া কোনো কি হে পাই হেঙাৰটো মোৰ সোমাই দিব লাগে নে ইয়ে নাজানে নেকি নাই আপুনি ৰাস্তাতে থাকক মই যাই আছো হ'ব দে ফ্লিপকাৰ্টৰ বস্তু আছিলে তাকে আনবা গৈছিলো হয় নেকি আনছো চাওঁ সেই ডাইডিয়া লাগি পেনা আৰু স্পৰ্টিং আনছো হয় নেকি পূজাতে অৰ্ডাৰ দিছিলো বাপ্পা হাতৰ যি মুখাই কাষ্টমাৰ সিহঁতৰ সেইকাৰণে ইটাহে আহি পাইছি মোৰো কিবা কিবা অৰ্ডাৰ দিছিলো আহিয়ে পোৱা নাই এতিয়ালৈকে আহিব দে পূজাত ৰাস নহলে বিহুতটো আহি পাব জাল খাল লাগে মোক নাই বিচাৰি নাপাওঁ দুটামান মাছ ধৰি আনিব যায় ভাত খাব একো নাই খালতো পানী কমছি আকৌ পানী আহিলে কাতি মাহত চব মাছ ওলাই যাব মাছকেইটা ধৰি আনি পেলাই বঢ়িয়া চনচনীয়াকে ভাজি পেলাই খাওঁ ক'ত মৰি থকা যায় কি পাৰ্চেল আপোনাক নেকি দুৰ্গা পূজাত হাফ পেণ্ট আৰু স্পৰ্টিং অৰ্ডাৰ দিছিল হা দুৰ্গা পূজা মূৰৰ ওপৰি দিয়া গেল বৰষুণ যোৱাৰ পিছত জাপি আনিলে কি হ'ব এতিয়া বঢ়িয়া লাগে আনছা নেকি দে সৰু বস্তু হ'লেও কোনোবাই দিলে বেজাৰ ভাল লাগিলে ধুনীয়া লগা হ'ব জানো আমাৰ সোনকালে লগা হ'ব জানো কিনো হলে মইহে ডাঙৰ হলো নে কাপোৰহে সৰু হলে বুন্দিয়া লগা হৈছে কি খাল মোৰ পিন্ধছে নিজে দেখোন পূজাত অৰ্ডাৰ দিছিলি ফ্লিপকাৰ্টত বিয়া দেখা হৈছে নেকি হলেও টাইট মাছি অলপ ভাল লাগছে কিন্তু সোমাই দিয়া বস্তুটো ঠাণ্ডা দিন আছিল নহয় একো চিন্তা নাই দে অলপ ডাঙৰ দিবা লাগছিল নাগে যায় ৰাসত পিন্ধিব পাৰিমে এযোৰেদি নহয় মোক কিবা পিন্ধি পেলাই চাইনা চিয়াকেইটা নিচিনা লাগছে পিন্ধো গাঁওখনৰ মানুহক দেখা গৈ যায় বেয়া দেখা হোৱা নাই একো ওলোৱাও নাই
হাউচি ঐ আই যদি বেলেগে দেখা পালা হয় মই বিৰাট লাজত পৰলো হয় আজি मेरे हम सफर অ হনি তই ইয়াতে গা ধুই আছা নে তই যি সিদিনানে মোক বোকাত ডুবাইছিলি আজি চাই থাকতো কি কৰি আছো মই বাবা বিৰাট ধৰে এই চাবোন মখাই চকু মেলবাৰ পৰা ঘৰৰ শুনি মই La la la. Bersama sana sini kau panik ini, bapa. Apa? Hei, kau sini kau nak? Hei, kau apa? Bukan aku nak. Hei, kau nak bukan? Kau nak apa? Hei, kau nak bukan? Jadi kan? Stop! Terus aku itu main baba lagi gitu. কেনে পাইছা তই বোকা দি গা ধুই মোক বোকাত ডুবাইছিলি নহয় পাবাই লাগে আৰু দিয়াছো কোম্পাই না তোক আমাৰ বস্তিত কি চাই আছ তই ওৰা হা তহঁতৰ বস্তিত কি মস্ত মৌ ভাল হৈছে চাইছো কি কয় এতিয়া ওলাব এইখান হয় দেখোন ইয়ে বিয়াত ডাঙৰ মৌ দেখোন ওৰা ওৰা আছো বেলা বহুত মৌ ওলাব দুটাই পাৰি ফেলে বেচো দে কিয় দিম হেৰা তোক মৌ এখন আমাৰ বস্তিৰ মৌ বাহা লৈছি আমি খাম ৰা তহঁতৰ বস্তিত ললিয়ে নহ'বতো মই দেখা পাইছো মই ল'ম ফাৰ্ষ্ট কিয় দিম হেৰা তোক মৌ তই যা তই যি দেখা পাইছা কাকো নকবি দেই তই পেচা চা আমি খাম বহুত দিন মৌ খোৱা নাছিলো ভাল এসাঁজ খামা এবাৰ মৌ বহুত আছে বহুত ওলাব মৌ এতিয়া কেনেকৈ পায় বাইছিলে মোক লাগি যাবা লাগি এতিয়া কি হ'ব মোৰ নাকটো দেখোন ডাঙৰ হ'লে মৌ নাখাওঁ আৰু মই মৌ নাখাওঁ আৰু বাবা মোক মৌ নাগে খিতেকাই দুটা তিৰি লাগি গেল হুৰা হুৰি টেনচনত যাই চুলি হৰি খিতেকাই দুটা তিৰি লাগি গেল হুৰা হুৰি টেনচনত যাই চুলি হৰি ঐ খিতেকাই কেনে মজা